মোবাইল ফোন এইটোতো এতিয়া বহুত আপডেট হৈ গৈছে মোবাইল ফোন। তো আগত মোবাইল ফোনটো ওলাইছিল আমাৰ যিটো কণ্টেক্টৰ কাৰণে, ইজনে ইজনৰ লগত কথা পতাৰ কাৰণে। তো আজি এই মোবাইলটো আপোনালোকৰ কেতিয়াবা হয়তো মাইণ্ডত আহে এনেকুৱা আইডিয়া, ধৰি লওক আপোনাৰ মোবাইলটো পানীত পৰি গ'ল ক'ৰবাত, তো তেতিয়া মোবাইল ফোনটোত ফোন লাগিবনে নাই। আৰু কেতিয়াবা ধৰক এনেকুৱা আইডিয়া হয় যদি আমি মাটিৰ তলত মোবাইলটো থৈ দিওঁ, ক'ৰবাত মাটিৰ তলত হয়তো ক'ত গ'ল মোবাইলটো, তেতিয়া ফোন লাগিবনে নাই। তো সেইটো আপোনালোকক আজি দেখুৱাম। তো ইয়াত দেখিছে, ইয়াত পানী ৰেডি কৰিছোঁ আমি, পানীৰ ভিতৰত ভৰাবলৈ ইয়াত পানী আছে বাল্টিটোত। আৰু ইয়াৰ কাষতে চাওক, এইটো গাঁত কৰাই আছে। তো ইয়াৰ ভিতৰত মোবাইলটো ভৰাই দিম, দি কিনে ওপৰত মাটিৰে ঢাকি দিম। এয়া চাওক। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি এই জিঅ' মোবাইলটোৰে আমি টেষ্টিং কৰিম। আৰু এইটোৰ পৰা ফোন লগাই দিওঁ ইয়াত। দেখিছে ৰিং কৰি আছে। তো একেবাৰে অ'কে আছে মোবাইল। তো বলক দেৰি নকৰি পতে আমি মাটিৰটো ইউজ কৰি লওঁ। যদি আমি পানীৰ ভিতৰত ভৰাই দিওঁ মোবাইলটো, সেইটো বেয়া হৈ যাব পাৰে। তো আগে সেইটো কৰি লওঁ, তাৰপিছত এইটো কৰি লওঁ। বলক। আৰু মোবাইলটো ইয়াত ভৰাই দি কিনে এটা কেমেৰাৰ ভিতৰত ভৰাই দিম, কাৰণ কিয়, যিহেতু আপোনালোকক চাব লাগিব মোবাইলটোত ফোন লাগে নে নালাগে। তো এইটো ভৰাই দিম। ইয়াৰ ওপৰত মাটি জাপি দিম আমি। তো এইটো ভৰাই দিলোঁ ভিতৰত। এইটো অলপ পৰি নাযায় দেই। এতিয়া ঢাকনিখন দিম ওপৰত, এইখন ঢাকনি দি ল'ম। প্ৰায় ফিনিছ। তো দেখিছে দুটা মোবাইল ভিতৰত, মাটিৰ ভিতৰত সোমাই আছে। তো ভয়ো লাগি আছে, যদি মাটি ভাঙি যায়, ভাঙি গ'লে ভিতৰত মোবাইল দুটাৰ কি অৱস্থা হ'ব সেইটো এতিয়ালৈকে গম পোৱা নাই। কিন্তু তথাপিও এবাৰ এতিয়া ফোন লগাই চাওঁ। লাউড স্পীকাৰ দি দিছোঁ। দেখিছে আৱাজ কৰি আছে, এতিয়ালৈকে ৰিং কৰা নাই। ফাইনেলি আপোনালোকে গম পাইছে নেটৱৰ্ক নাই বুলি কৈ দিছে। তো চাগে মাটিৰ তলত থকা বাবে ফোনটো লগা নাই। হয়তো আপোনালোকে ভিডিঅ'টো কাট কৰাই আপোনালোকে হয়তো ফেক বুলি ভাবিব পাৰে ভিডিঅ'টো। তো তাৰ কাৰণে আমি এতিয়া আৰু এবাৰ ফোন লগাই চাম। ফোন লগাই চাই কিনে আমি এইটো মোবাইলটো ওচৰতো ৰাখি চাম। তো ৰাখি কিনে যদি ফোন লাগেতো লাগিলেই, আৰু যদি নালাগে আমি ভিডিঅ'টো স্কিপ নকৰাকৈ আমি মাটিখিনি উলিয়াই মোবাইলটো আপোনালোকক ফোন লগাই দেখুৱাই দিম। এই মোবাইলটো এতিয়াও চলি আছে ভিতৰত। তো বলক মাটিখিনি উলিয়াই দিওঁ, আৰু তাৰ আগতে ফোনটো এবাৰ লগাই চাওঁ। ইয়াত দেখিছে আপুনি কল কৰা নম্বৰটো বৰ্তমান নেটৱৰ্ক কভাৰেজ এৰিয়াৰ বাহিৰত আছে। দেখিছে নেটৱৰ্ক কভাৰেজ এৰিয়াৰ বাহিৰত থকা বুলি কৈছে। তো বলক আমি স্কিপ নকৰাকৈ ভিডিঅ'টো অলপ স্পীডত চাই লওক আপোনালোকে। মাটিখিনি উলিয়াই দিওঁ। ভাগৰ লাগি গৈছে। তো বহুখিনি মেহনত হৈছে ভিডিঅ'টোত। যদি ভিডিঅ'টো এতিয়ালৈকে চাই ভাল লাগিছে, তো এটা লাইক মাৰি দিয়ক আৰু লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক। আৰু বলক মাটিখিনি গুচাই লৈছোঁ। তো এইবাৰ ফোন লাগেনে চাওঁ, ফোন কৰি কিনে। আপুনি কল কৰা নম্বৰটো তো গম পালে বৰ্তমান নেটৱৰ্ক কভাৰেজ মাটিখিনি নিদিলেও ফোন লগা নাই 5 ফুট তলত।
তো এইখন গুচাই কিনে আমি এইবাৰ ওপৰত মোবাইলটো আনি চাওঁ। চাওক এইটো মোবাইলো অফ হৈ আছে আৰু এতিয়া ফোন মাৰি চাম সেইটো মোবাইলত। ফোন লগাইছোঁ। আপুনি কল কৰা তো চাওক একে কণ্ডিশ্যন। তো ফোন লগা নাই এতিয়ালৈকে। তো এতিয়া আমি মোবাইলটো এবাৰ ওলাই আনি চাম ভিতৰৰ পৰা। তো এইটো দেখিছে মোবাইল এতিয়াও চালু হৈ আছে। তো এতিয়া ফোন মাৰিম। চব ফোন লাগি গৈছে। আৰু এবাৰ চাই দিওঁ, চেক কৰি দিওঁ। অ'কে। তো এতিয়া আৰু এবাৰ আমি তলত পেলাই দিম যাব। তলত পেলাই দিলোঁ মোবাইলটো। এবাৰ কল কৰি দিলোঁ। তো দেখিছে আকৌ আগৰ কণ্ডিশ্যনে হৈছে। আপুনি কল কৰা নম্বৰটো চাওক এইখিনি জেগাতে চাওক আপোনালোকে কোনো কানেকশ্যন লগা নাই। প্ৰায় 5 ফুট জেগা কোনো কানেকশ্যন লগা নাই। চাওক। তো বলক এইবাৰ আমি পানীটো কৰি লওঁ টেষ্টিং। তো বলক ডুবাই দিওঁ ভিতৰত।